তো হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি দেখিছে মই একদম পূৰা টিপটপ হৈ মেলি ক'ত গৈ আছোঁ গম পাইনে? ডিউটিলে, বেলেগ ক'তো নহয় দেই। আৰু এইফালে চং আছে নেৰটো ইমান ধুনীয়া লাগিছে নহয়নে? ফটো মাৰিবলৈ কিন্তু বহুত ধুনীয়া হৈ আছে নহয়নে? আৰু এইফালে বেগটো লৈ পেলাই পূৰা গৈ আছোঁ ডিউটি কৰিবলৈ। আৰু বহুত বেছি ৰ'দ দিছে, আপোনালোকে দেখিবলৈ পাইছে হয়তো। এইটো চক না বেলিটো ইমানেই চাৰ্কল আছে আৰু কি হ'ব ঠিকনা নাই এই পৃথিৱীখন। আৰু এইফালে পূজা হস্পিটেল আছে, তাৰ পাছফালে আছে আমাৰ হস্পিটেলখন। আৰু এইফালে গেটৰ মুখতে পাই গ'লোঁ ঠিক লগৰ এজনী, আৰু লগৰজনীৰ লগতে কথা পাতি ভিতৰলৈ বুলি গৈ আছোঁ। আৰু দেখিছেনে একদম পটককৈ পাই গ'লোহি একদম ডিউটিত। ইউনিফৰ্ম চেঞ্জ কৰিবলৈ চেঞ্জিং ৰুমত আহি গ'লোঁ আৰু এইফালে পটককৈ চেঞ্জ কৰি ল'লোঁ দেখিছেনে? আৰু এইখন মাস্কখন মাৰি লওঁ, যাওঁ এতিয়া ডিউটি কৰিবলৈ। আৰু এতিয়া মোৰ ফাইনেলি ডিউটি খতম। আৰু এতিয়া আহিছোঁ মই ৰুমলৈ। কি কৰোঁ চাই যাব ভিডিঅ'টো। আৰু সেইফালে এখন ৰাস্তাটো মানে এতিয়া বাজিছে আপোনাৰ 7:30 বাজি পাৰ হ'ল, 8টা বাজিবলৈ হ'ল। আৰু এইফালে মই গৈ আছোঁ আমাৰ ৰাস্তাটোৱেদি। এইফালে বেছিডোখৰ যাব নালাগে, মানে হস্পিটেলৰ পৰা বেছি দূৰ নহয়, অলপ যাব লাগে। আৰু এয়া গৈ আছোঁ মই অকলে ডিউটি আছিলে, তো সেইকাৰণে অকলে যাব লগা হৈ গৈছে। প্লাছত আন্ধাৰ, একো দেখি পোৱা নাই হয়তো। আৰু ৰাস্তাটো মানে লাইটটো অকণমান পাৱাৰটো কমি গ'ল। আৰু এইফালে এই আন্টিহঁতৰ ঘৰতে আমি থাকোঁ, সিহঁতৰ ঘৰতে আছে দোকান। আৰু আমাৰ কিবাকিবি প্ৰয়োজনীয় বস্তুবিলাক ইয়াৰ পৰাই লওঁ। আৰু এইফালে ষ্টেপটো লাগিছিলে কাৰেণ্টটো গুচি গ'ল, সেইকাৰণে কাৰেণ্টটো গুচি যোৱা নাই, একচুৱেলি বন্ধ কৰি থৈছে তাৰ। আৰু মই ষ্টেপ বগাই আছোঁ, চক না ঘামি এনেই ভাগৰ লাগিছে তাত হস্পিটেলত দৌৰা কাম কৰি থকা। আৰু আকৌ এইফালে ৰুমত বগাব লাগে, বহুত বেছি ভাগৰ লাগি গৈছে এইফালে। কি ক'ম এতিয়া, ৰুমলৈ যাবলৈ ইমান চিৰি বগাব লাগে, ভাগৰ লাগি গৈছেগৈ। আৰু এইফালে মোৰ লগৰকেইজনী সোমাই আছে ৰুমত, তো ইহঁতক দৰখন খুলিবলৈ কৈছে, এইবিলাক খুলি দিলে। আৰু দেখিছেনে ইহঁতি খুলি গৈ লগালগ দৌৰ মাৰি গৈ পিনে মোবাইল টিপি আছেগৈ গৈ পেলাই, কিবা এটা খাই আছে ইহঁতি। আৰু এইফালে শুই মেলি সিহঁতি কিবাকিবি কৰি আছে। আৰু এইফালে মই কাপোৰ নুখোলাকৈ বেগটো থলোঁ। আৰু বৰষুণ চিপকৈ পেলাইছিলে, সেইবাবে কাপোৰকেইটা আনিবলৈ গ'লোঁ। আৰু ইহঁতি কাপোৰকেইটা নানিলে গম পায়নে, এনেকুৱা হাৰামি হয়। আৰু মানে কাপোৰকেইটা নানিলে, তাই বোলে গম নাপালে কাপোৰকেইটা ইয়াত আছিলে। তো ময়ে আহি পেলাই আকৌ ওপৰলৈ আহি কাপোৰকেইটা গোটেইকেইটা চপাই লৈ গ'লোঁ। চিপকৈ পেলাইছিলে, ভাল নিতিতিলে, বহুত মানে কষ্টত হেৰি কৰিছোঁ বুলি ক'ব লাগিব। এতিয়া যিহেতু বানপানী বতৰ হয় ডিব্ৰুগড়ত, জানে আপোনালোকে যোনে নিউজ চাই আছে যে বানপানী হৈছে ডিব্ৰুগড়ত বহুত বেছি ডাঙৰকৈ। আৰু সেইবাবে বতৰটো মানে পটককৈ ভাল কৰে আকৌ মানে বেয়া কৰি দিয়ে। তো এতিয়া মানে বৰষুণ দি আছে চিপকৈ, তো সেইকাৰণে ভাবিলোঁ পটাপট কাপোৰকেইটা ভৰাই লওঁ। আৰু এইফালে চব এটা দৃশ্য মানে ধুনীয়া লাগিছে নহয়নে? আৰু এইকেইটাই কাপোৰ আছে, এইকেইটাও লৈ যাওঁগৈ তুলি। আৰু এইফালে চব আপোনাক দেখাই দিছোঁ ধুনীয়াকৈ, ইমান ধুনীয়া লাগিছে নহয়নে বাৰু এইটো দৃশ্য। আৰু অলপ দেৰি পিছত কাৰেণ্ট গৈ অন্ধকাৰ হৈ যাব। আৰু এইফালে এই গলিটোদি যায় আৰু চব চিনেৰীটো বহুত ধুনীয়া লাগিছে নহয়নে? সেইফালে আছে ব্ৰহ্মপুত্ৰখন। তো এইফালে কাপোৰকেইটা লৈ পেলাই মই আহি আছোঁ ৰুমলৈ বুলি। এইফালে চব না চবফালে কাপোৰ কি ক'ব, ভাড়া ৰুমত এনেকুৱাই থাকে নহয়নে বাৰু? এনেকৈ চবফালে কাপোৰ উপায় নাই আৰু এনেকৈ মেলিব লগা হৈ যায়। আৰু এইফালে মই ৰুমত আহি পেলাই ভৰি হাত ধুই মেলি মুখ চুখ মুচি লৈছোঁ। আৰু এইফালে মুখ চুখ মুচি লৈ পিনে প্ৰাৰ্থনা কৰিব লাগিব যিহেতু। আৰু সেইকাৰণে মই ধূপ এডালকে জ্বলাওঁ বুলি ভাবিলোঁ ভগৱানৰ ওচৰত। তো সেয়াই আৰু বতৰটো চক না কেনেকুৱা কৰিছে, একদম কি যে হ'ব নহয়নে বাৰু? চক না বতৰ একদম চিপচিপকৈ বৰষুণ দিছে, বৰষুণটো এদাই হৈছিলেহে আকৌ আহি গ'ল। কি ক'ম মানে, ভাল লগা নাই এনেকুৱা হৈ থাকিলে বতৰবোৰ। এইটো চিপচিপকৈ আপোনালোকে ধৰিব পৰা নাই ইমান কি হ'ব বাৰু। এনেকৈ চবফালে বানপানী হৈ আছে, আমি থকা তাতো বানপানী। এইফালে ৰুমতেনো কিনো কৰিম, মানে ঘৰত প্ৰাৰ্থনা কৰি থকা অভ্যাস আছে যিহেতু, সেইকাৰণে ৰুমতে এটা আণ্টিহঁতৰ ওপৰৰ পৰা তুলসী পুলি এটা আনি টাবত ৰুই ইয়াতে ধূপ জ্বলাওঁ আমি। আৰু বিশেষকৈ বেছিও জেগা নাই, তো সেইকাৰণে তাৰে এডোখৰ জেগা অকণমান বচাই লৈ পেলাই তাতে মানে ধূপ চুপ জ্বলাওঁ। আৰু সেইফালে ধূপডাল জ্বলাই লৈছোঁ। আৰু এইফালে বতাহ দি আছে, সেইকাৰণে অকণ হেৰি কৰিব লগা হৈ গৈছে। আৰু ভগৱানৰ ওচৰত সেৱা কৰিছোঁ আৰু কিবা এটা, সেইটো ক'ব নোৱাৰি ন। তো জাকেৰি
नहीं क्यों उपमा तुहारी शरण को रेणु टकुटी बारे को करू प्रणाम। আৰু এইফালে দেখিছেনে মই কি কৈ আছোঁ, কাপোৰকেইটা মানে যোনকেইটা ওপৰৰ পৰা লৈ আহিছিলোঁ ন, আৰু সেইকেইটাই মানে ইয়াত জাপি দিছোঁ, কাপোৰকেইটা জাপি থৈ দিছোঁ, মানে এনেই মানে খিচিং মিচিং হৈ দিলে এনেই বেয়া লাগে ন, সেইকাৰণে আকৌ কাইলৈও সময়টো নাপাম, মানে মৰ্ণিং আছে, তো সেইকাৰণে এতিয়া কাপোৰকেইটা জাপি লৈছোঁ। আৰু কি কৰোঁ ভিডিঅ'টো চাই থাকক, আজি খানাটো কি হ'ব তো চাই থাকক ভিডিঅ'টো। আৰু এইফালে মই বনাব লৈছোঁ ৰুটি, আৰু দেখিছেনে একদম ভাগৰ লাগি গৈছে গাইজ, কি ক'ম মানে। এইফালে আটা আকৌ এয়া দেখিছে ন, আটা লাগি আছে হাতত। এইফালে ভাবিলোঁ ৰুটিকে খাওঁ, আৰু সেইবাবে ৰুটিকে মঠিব ল'লোঁ। এইফালে কুহুমীয়া গৰম পানী অলপ কৰি ল'লোঁ। আৰু মোৰ মানে এটা কথা কি গম পায়নে, মই ৰুটি বনালে সদায় টান হয়, কিন্তু ৰুমত অহাৰ পৰা অকণমান কোমল হৈছে দেই গাইজ, মই পাৰিছোঁ ৰুটিটো হেৰি কৰিবলৈ। মানে বনাব নজনা নাজানো, কিন্তু টান হয়, মানে কিয় নাজানো মোৰ হাততে টান হয়। এতিয়া ৰুমলৈ আহি মানে অলপ অলপ পাৰিছোঁগৈ, আৰু মানে কোমল হৈছেগৈ ৰুটিটো। তো এইফালে লগৰকেইজনী কিবা কৈ আছিল আৰু এইফালে ৰুটিটো বনাই লওঁ, তো চাই থাকক ৰুটিটো। আৰু এইফালে মই বনাই আছোঁ মোৰ কাৰণে ৰুটি, লগৰকেইজনীয়ে ভাত খাব চাগে, সিহঁতৰ দেৰি হ'ব অলপ, আৰু সেইবাবে মই মোৰ নিজৰ কাৰণে ৰুটি 4খন বনাই লৈছোঁ। আৰু এইফালে তো আপোনালোকে ভাত পানী খালেনে নাই, হয়তো খালে, আৰু মই এতিয়া ডিউটি পৰা যিহেতু আহিছোঁ নাইট হৈ গৈছে, আৰু সেইবাবে মানে ৰুটিটো খাই লওঁ বুলি ভাবিছোঁ। যদি আপোনালোকে নাই খোৱাটো খাই লওক, আৰু ময়ো বনাই মেলি খাই কৰি লওঁ। এইফালে মানে ৰুটি কি ক'ম, মানে গৰমত বনাই একো মানে গৰমখনত ভাগৰো লাগিছে, ভাগৰ নেখালেওতো নহ'ব ন, পেট মৰিব মোৰ নিজৰে, সেইকাৰণে বনাব লগা হৈ গৈছে। আৰু ভাত নাখাওঁ বুলি ভাবিলোঁ, যিহেতু পেটুৱা হৈ গৈছোঁ, সেইকাৰণে অকণমান কমাই দিওঁ বুলি ভাবিছোঁ। কিমাননো মানে কওঁহে তেনেকৈ, কিন্তু নোৱাৰোৱে ভোক লাগিলে মানে, কিন্তু তথাপিও চেষ্টা কৰিছোঁ অলপ কি হয়। আৰু দেখিছে না, পেট চেট ওলাই পেটুৱি হৈ গৈছোঁ গোটেই, কি ক'ম আৰু ৰুমত আলু খাই খাই শুই এনেকুৱা গতি হৈছেগৈ। সেইবাবে ভাবিলোঁ আজিৰ পৰা আকৌ ৰুটিটো ষ্টাৰ্ট কৰি, মাজতে খাইছিলোঁ ৰুটিটো, কিন্তু ষ্টপ কৰি দিলোঁ, মেঞ্চৰ পৰা ষ্টপ কৰি দিলোঁ। তো আকৌ নেক্সট আকৌ মানে ষ্টাৰ্ট কৰিছোঁ আজিৰ পৰা। আৰু এইফালে ৰুটিৰ লগত খাবলৈ ডিম ভাজোঁ বুলি ভাবিছোঁ, সেইকাৰণে পিঁয়াজ আৰু জলকীয়া ঠিকছে দি লৈছোঁ, জলকীয়াটো একচুৱেলি, আৰু জলকীয়াটোত ডিম চিম দি মেলি বনাই ল'ম বুলি। এইফালে লগৰকেইজনী কিনো কৰি আছে নাজানো, সিহঁতক দেখাই দিছোঁ আৰু এপাক। আৰু এইফালে ডিমটো বনাই লৈছোঁ, ডিমৰ লগতে খাব লাগিব ৰুটি, আৰু বেলেগ চব্জি একো বনাই নাথাকোঁ, মানে ভাগৰ লাগিছে ন, তো সেইকাৰণে ডিমৰ লগতে ৰুটিটো খাই দিম বুলি ভাবিছোঁ। তো চাই থাকক ভিডিঅ'টো। আৰু ইফালে মোৰ খাবৰ টাইম হৈ গ'ল, আপোনালোকে চাব আৰু মই খাম। এইফালে কাজু লৈছিলোঁ 10 টকীয়া পেকেট এটা, আৰু এইটো ৰুটিৰ লগত খাওঁ বুলি ভাবিছোঁ দুটা, আৰু সেইবাবে ফালি লৈছোঁ। আপোনালোকে যদি ৰুটি খাম বুলি ভাবিছে তেনেহ'লে আহিব পাৰে টান ৰুটি খাবলৈ। নাই, আৰু এইফালে মোৰ ৰুটি ৰেডি, ৰুটি ৰেডি। এইফালে দেখিছে ডিম আৰু ৰুটি, ইমানো ভালকৈ ফিটিং কৰিব পৰা নাই, তো এয়া দেখিছে ন, নেমু এপিচ লৈ লৈছোঁ। নেমুটো মোৰ খুব প্ৰিয় হয়, সেইকাৰণে নেমু এপিচ লৈ লৈছোঁ। এয়া ৰুটি খাবলৈ আৰম্ভ কৰিছোঁ। আপোনালোকক খাওঁ খাওঁ লাগিছে যদি আহিব পাৰে খাবলৈ, কিন্তু মই নিদিওঁ বুলি ভাবিছে নেকি ডিম। পটাপট খাই কৰি লওঁ। লাইক কমেণ্ট কৰি দিব যদি ভাল লাগে ভিডিঅ'টো,
আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু এইফালে বিচনা চিচনা পাৰি ল'লোঁ আমি যিহেতু তলত হওঁ গোটেইকেইজনী আৰু তো ভিডিঅ'টো ইমানেই আছিলে যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ বাই বাই আহি আছোঁ নেক্সট এটা মিনি ব্লগ লৈ তো বাই বাই আৰু মোৰ নিচিনা কোন আছে যোনে ভাত খাই উঠিও চিপছ চানা যিকোনো বস্তু মানে খোৱা তো কমেণ্ট কৰি জনাব তো বাই বাই আজিলৈ